হে ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি মোৰ খবৰ বহুত ভাল, কিয়নো আজিৰ দিনটো হৈছে আমাৰ 3rd মেৰিট এনিভাৰ্চেৰী। সেয়েহে আজি আমি গৈ আছোঁ গণেশ পূজালৈ। গণেশ পূজা হৈ আছে আজি লতুমা পাহাৰত। আজি আপোনালোকে দেখিব আজিনো মই কি কৰোঁ। বলক তেতিয়াহ'লে চাওক। তাইৰ লগত গৈ আছোঁ। এই হাই কৈ দিয়া। আমি ওপৰলৈ গৈ আছোঁ, বলকচোন চাওক। হেই ফ্ৰেণ্ডছ, আমি আহি পালোঁ এতিয়া গণেশ পূজাত। ইফালে অকণমান দূৰ গ'লে পাব, ওপৰত আছে। বলকচোন যাওক। অলপ ওখত হয় পূজাটো। এইয়া দেখি আছেনে, গৈ আছে এইয়া চাই থাকক। গৈ আছোঁ ময়ো এতিয়া অকলে। বলক ওখ আছে, কিন্তু কেমেৰাত ধৰিব পৰা নাই। বলক ওপৰৰ পৰা দেখুৱাম। এইফালে চাওক। গছ 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 গছ, চাৰিওফালে গছ। এইফালে অলপ ঔষধ পূজাটো হয়, তাতে আপোনালোকে মানুহ দেখিব। ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য, আপোনালোকৰ দেখিয়ে মজা লাগিব। বলক চাই থাকক। এইফালে চাওকচোন, কেনেকুৱা ধুনীয়া লগা হৈছে ন ফ্ৰেণ্ডছ। আগত যাওঁ। সেই দুজনী ভণ্টি আহি আছে, দেখিছেনে ফ্ৰেণ্ডছ? ক'ত যাবি? ঘৰৰ পৰা আহিলোঁ। হেই ফ্ৰেণ্ডছ, যদি আজিৰ ব্লগটো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, ঠিক আছে? সেইফালে দেখিছে ফ্ৰেণ্ডছ, এইবাৰ বেছি মানুহ হোৱা নাই। ইয়াতে পানীৰ কাৰণে বহুত কষ্ট হয়, দমকল নাই আৰু তলৰ পৰা ওপৰলৈ উঠাওঁতে বহুত কষ্ট। তাৰমানে সেইকাৰণে অলপ অলপ পানীতে ধুব লাগে। ভিতৰলৈ সোমাই আহিলোঁ আমি। এইবাৰ তাৰমানে বেছি মানুহ নহয়, কোনো নাজানে। আগতে বহুত মানুহ হৈছিলে, বহুত ভাল লাগিছিলে। আৰু আজি ইমানটা মানুহ নহয়। চাওকচোন, ইয়াতে চাহ বনাই আছে। আমি সেৱা কৰিব গৈ আছোঁ।
সেই ফ্ৰেণ্ডছ পূজা কৰা হ'ল আমাৰ এতিয়া আপোনালোকক দেখুৱাই আছোঁ ওপৰৰ পৰা তললৈ কেনেকুৱানো দেখি প্ৰাকৃতিক সৌন্দৰ্য বহুত ধুনীয়া হৈ আছে সেয়েহে আপোনালোকক দেখুৱাই আছোঁ আমি এতিয়া প্ৰসাদ কাম সকলোৱে বহি পেলাই তাৰপিছত ঘৰলৈ যাম আমি এতিয়া গৈ আছোঁ ফুটপথলৈ সেই ফ্ৰেণ্ডছ আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাম আমিনো কোনটো চাট ল'লোঁ আৰু যিসকলে বহুমূলীয়া সময়কণ দি মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকক ধন্যবাদ জনাইছোঁ পুনৰ অতি সোনকালে আহি আছোঁ আন এটি ভিডিঅ'লৈ আজিলৈ বাই বাই শুভৰাত্ৰি